হাই গাইজ, আজি মই খাবলৈ ওলাইছোঁ অকল পিটিকা লগত অকণমান দাইল লৈছোঁ, কিন্তু মই পিটিকাৰ লগত ভাতকেইটা খাবলৈ লৈছোঁ। আপোনালোকক মই দেখাওঁ কি কি পিটিকা খাবলৈ লৈছোঁ। আপোনালোকক চব আহক। এয়া বিলাহী, পোৰা বিলাহী মই পিঁয়াজৰ লগত পিটিকা কৰিছোঁ। আৰু এয়া হ'ল আলু পিটিকা, আলু আৰু পিঁয়াজ। আৰু এইটো মই ফুলকবি বইল কৰি তাৰ পিটিকা বনাইছোঁ। আৰু এইটো বিলাহী চালাড হয়, কেঁচা বিলাহী কাটি পিঁয়াজৰ লগত দিছোঁ। এইটো তিতাফুল, আৰু এইটো টাইমত এইটো ছিজনত তিতাফুল খাব লাগে, চ' মই তিতাফুল বইল কৰি তাৰ লগত পিঁয়াজ দিছোঁ। আৰু এইটো যিটো আমি দাইলত দিওঁ জলকীয়াটো, সেই জলকীয়াটো পুৰি পিনে তাৰ লগত পিঁয়াজ অকণমান দি পিনে অকণমান পিটিকা কৰিছোঁ। আৰু এইটো ৰচুন পুৰি পিনে ৰচুনৰ লগত পিঁয়াজ অকণমান দি পিটিকা কৰিছোঁ। আৰু এইটো হ'ল ডিম কি বুলি কয় বইল কৰি তাৰ লগত অকণমান আলু দি পিনে পিঁয়াজ দি পিটিকা কৰিছোঁ। আৰু এইটো হ'ল বেঙেনা পুৰি পিনে তাৰ পিটিকা কৰিছোঁ। আৰু এইফালে চব ইয়াত অকণমান মই আমলেট লৈ লৈছোঁ, আৰু লগতে ফুলকবি বইল কৰি নিমখ দি বইল কৰি লৈছোঁ। আৰু এইটো যিটো আমি পেপচিকামটো পুৰি পিনে তাৰ লগত অকণমান পিঁয়াজ দি পিটিকা কৰি লৈছোঁ। আৰু এইটো মানে হৈছে চালাডটো আমি মানে মিক্সিত দিয়া নাই, এইটো অলপ বেলেগ ধৰণে খাবলৈ হৈছে। ইয়াত আদা নহৰু আপোনাৰ আমলখি গিলাচত খুন্দা হৈছে, আৰু নৰসিংহ পাত দি মানিমুনি দি গিলাচত খুন্দিছোঁ কাৰণে ডখৰ কাৰণে এইটো নতুন ষ্টাইলত বনাইছোঁ। আৰু এইটো দাইল অকণমান লৈছোঁ, তাৰ লগত ফুলকবি লৈছোঁ, দেখিছে এপাহ এয়াই। আৰু আপোনালোকে চাওক, এতিয়া মই খাবলৈ লৈছোঁ, আৰু মই খাওঁ, আপোনালোকে চাওক, ঠিক আছে। সোৱাদটো কৈ যাম দেই কেনেকুৱা লাগিছে। আৰু কেইটামান বস্তু এনেই কিছুমান মানে আগতে খাইছোঁ, কেইটামান মানে নতুনকৈ খাইছোঁ, আগতে কেইটা খোৱা নাছিলোঁ, আজি খাম আৰু কম দেই। প্ৰথম দাইলটো লৈ লওঁ নেকি? তাৰপৰা কৈ যাবি এইটো আমুক পিটিকাটো খাবলৈ টেষ্টি এনেকুৱা হৈছে, আৰু অকণমান সিজিব লাগিছিলে। কি বনালি ভাল লাগিছে। প্ৰথম এইটো পেপচিকামৰ পিটিকাকণে খাই চাওঁ ন। পেপচিকাম দেই, তামাম জ্বলা দেখোন। জ্বলা হৈছে দেই, খাবলৈ টেষ্টি হৈছে, কিন্তু জ্বলা হৈছে। আৰু কেপচিকাম কিছুমান পিটিকাৰ নিচিনা লাগিছে। মই কম নে তক শিকাই দিব লাগে। একদম বেঙেনা পিটিকাৰ নিচিনা লাগিছে পেপচিকাম। আপোনালোকে পিটিকি খাই চাবচোন, কিন্তু জ্বলা মানে কিছুমান জ্বলা আৰু মিঠা থাকেতো, এইটো জ্বলাটো তামাম জ্বলা, কিন্তু খাবলৈ মজা আছে। কেতিয়াবা বেঙেনা ঠাইত এইটো পিটিকি খাব পাৰিব। সেইটো চাটনি মানে আপোনাৰ আমলখি দিয়া যে কৈছিলোঁ, আমলখি নৰসিংহ, ভাল লাগিছে খাবলৈ। পূৰা মিহি হোৱা নাইতো, গিলাচত খুন্দা যে। ফুলকবি ঠাৰি लगता है बैंगलोर में पहली बार आया है, शायद तो मुझे जानता नहीं, जानने के बाद डर से भाग मत जाना, मेरे पापा तुझे इसी से बहुत सारे खिलाड़ियों को देखा है, अच्छा दाइলত ফুলকবি দিছে, ইমান ধুনীয়া লাগিছে ন, মজা সিজিছে। मैं बिलाही सलाद खाई चाहूँ, बिलाही की मैं डॉक्टर के रखी दिन এখন নিমখটো অকণমান কম হ'ল, সেইকাৰণে অকণমান নিমখ লগাই লৈছোঁ।
আপোনালোকে তিতা ফুল খাই নাই বাৰু? মই খাই বহুত বেয়া পাওঁ, কিন্তু নাখালে নহয় কাৰণে খাওঁ। এইটো টাইমত তিতা ফুলটো খাব লাগে। আগৰ এটা ভিডিঅ'ত মই দেখাইছিলোঁ তিতা ফুল খাইছিলোঁ, আজি আকৌ খাওঁ। ইমান তিতা। খালি তিতাটো অলপ কম হৈছে কেলেকি মই বইল আপোনাৰ দুবাৰ বইল কৰিছোঁ। এবাৰ বইল কৰি তাৰ পানীখিনি পেলাই আকৌ ভালকৈ ধুই আকৌ বইল কৰিছোঁ, তেতিয়া অলপ তিতাটো কমটি হৈ যায়। আৰু এটা মই দাইলত দিয়া জলকীয়াটো পুৰি লৈছিলোঁ যে, তামাম জ্বলা দেই, ভাল লাগে। দাইলত দিলে আপোনাৰ জ্বলাটো নাহে, কিন্তু পুৰি খাই চাবচোন ইমান জ্বলা। বেঙেনা পিটিকা বৰ ডাঙৰ ঘৰ কৰি লৈছিলোঁ, ভাল লাগিছে খাবলৈ। ইমানটো হাঁহিবলৈ কি তুমি তাক একো নোকোৱা নেকি? কি কওঁ? গালি পাৰা। গালিটো পাৰা। আজি পৰা এনেকুৱা কাম নকৰি দেখা নাই মামা এইটো এটা গালি হ'ল নেকি? এৰাটো গাড়ী ক মা মই যাওঁ নিমলি শুনছো এতিয়া ৰাহুলৰ চুলি যাওঁ নকৰাকৈ তাইকো নোৱাৰা হৈছো গাইদেউ। চহৰৰ পৰা এইকণ বা তাতে অৱস্থা একেবাৰে কাহি এনেকুৱা ৰাস্তাইদি অহা যোৱা যদি আমি বাছেৰে কৰোঁ তেতিয়াহ'লে আৰু নৰকলৈ নগলেও হ'ব। পিছে আইদেউৰ ভালনে? আচৰ শৰীৰ কেনে? আপোনাৰ তাতো পেচাটোৱে দিগদাৰ কৰি থাকে নহয়। যিহে নোহোৱা নোখোজা কাণ্ডবোৰ হৈ থাকে মোৰ চিন্তাই লাগি থাকে। চিন্তা নকৰিব দেই, মাৰ অন্ততো বেগেনে একো নহয়। আপোনাৰ স্বাস্থ্য পাতি
सर इतने बड़े क्रिमिनल को आप ब्रांड कैसे बुला सकते हो? कानून को सोने का नहीं, वो शेक हैंड भी करेगा और सलाम भी ठोकेगा। पुलिस ने जिसे डंडा मार मार गुंडा बनाया, पब्लिक ने उसको ताली बजा बजा के राजा बना डाला है। जब लोगों ने ही मान लिया है गुलाम नहीं, तो फिर हम तुमको মজা লাগিলে খাই, কিন্তু তিতা ফুলটো যিহেতুকে মই বেয়া পাওঁ, অকল তিতা ফুলটো থাকিলে আৰু ধৰক জলকীয়া, শুকান জলকীয়া যে পিটিকা কৰি খাইছিলোঁ, বহুত জ্বলা খাব নোৱাৰিলোঁ, তাতকৈ বাকী একদম মজাছে খালোঁ। নেক্সট ভিডিঅ'ৰ লগত আকৌ আহিম। আজিলৈ ইমানেই। যদি ভাল লাগিলে ভিডিঅ'টো শেষলৈকে চাব আৰু বাই বাই।